আজি হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুন। তো সেই উপলক্ষে আমি কেইটামান গছ পুলি ৰুবলৈ গৈছোঁ। এয়া বলক। তো বৰ্তমান এতিয়া আমি গছ পুলি ৰোৱা জাগা চিলেকশ্যন কৰি আছোঁ, কোনখিনি ৰোঁ তাকে চাই আছোঁ। পাই গ'লোঁ এইখিনিত খান্দিম, এতিয়া বৰ্তমান খান্দি আছে দেখিছে। তো ভাইটিয়ে এতিয়া চিপৰাং দি খান্দি আছে গাঁতটো গছ পুলিটো ৰুবলৈ। পুলিটো কি পুলি আপোনালোকক কোৱা হোৱাই নাই বাৰু। পুলিটো হৈছে আহঁতৰ পুলি ৰুই আছোঁ। তো গছটো ৰুই হৈ গ'ল, এতিয়া পানী অলপ দি দিওঁ। পানী নিদিলে কেনেকৈনো হ'ব। পানীয়েতো জীৱন, পানী সকলো প্ৰাণীৰে জীৱন। গছেই হওক, মানুহেই হওক, জীৱ জন্তু হওক, পানী নাথাকিলে কোনো নাথাকে। এতিয়া নেক্সট ৰুম কলপুলি, এয়া দেখিছে কলপুলি ৰুম। এইবাৰ ভাইটিয়ে খান্দিলে, এবাৰ মোৰ পাল, এবাৰ মই খান্দো কলপুলিটোৰ কাৰণে। তো এতিয়া কলপুলি ৰোৱা হৈছে। নেক্সট এতিয়া বগলী পুলি এটা ৰুম। তো ভাইটিয়ে ৰুব এতিয়া সেইটো। বগৰী পুলিটো এইখিনি ৰুব ভাইটিয়ে। তো গাঁত খান্দি আছে ভাইটিয়ে বৰ্তমান। আৰু এইখিনি যোনটো লাইন লাইন ছজনা এইবিলাক দেখিছে। তো এইখিনি লকডাউনৰ টাইমত ময়ে ৰুইছিলোঁ। তো এইখিনি কলগছ এটা ৰুই দিছোঁ, দেখিবলৈ অকণ ভাল লগা নিচিনা আৰু। তাৰপাছত এইও অকণমান সহায় কৰিছিলে মোক, পানী চানী আনি দিয়া। ছজনা গছটোৰ ওপৰত যোনটো গোবৰ দি বান্ধা, এইবোৰ কাম চব এই ভণ্টিয়ে কৰিছিলে। এতিয়া মধুৰিআম পুলি এটা ৰুম, ভণ্টিয়ে ৰুব। তো এইখিনি এতিয়া খান্দিম, প্লেচ এটা বিচাৰিছোঁ। ভণ্টিৰ কাৰণে গাঁতটো ময়ে খান্দি দিছোঁ আৰু। এতিয়া ভণ্টিয়ে ৰুই আছে মধুৰিআম পুলিটো বৰ্তমান। নেক্সট এতিয়া আৰু এটা আহঁতৰ পুলি লগাম। এয়া তো ভাইটিয়ে বৰ্তমান মই আগে আগে গৈ আছে। আহঁতৰ পুলিটোত সিয়ে লগাব আহঁতৰ পুলি। ধুনীয়া লাগিব ডাঙৰ হ'লে। ইয়াত এইয়া চাওক, আমি যে পেলাইছিলোঁ যে কঠীয়া ধান, মানে গোটেই ওলালেই ধুনীয়াকৈ। ইফালে এইটো ডাঙৰ আলি, ইয়াতে এটা লগাই দিম। ভাইটিয়ে এতিয়া খান্দি আছে ৰুবলৈ। আৰু ইফালে এয়া ভণ্টিয়ে পানী আনি আছে গছত দিবলৈ। আৰু আমি পেলোৱা ধানটো চাওক, ভাৰা ভাৰা হৈ ধুনীয়াকৈ গজি আছে। আমি ইয়াত পথাৰৰ মাজত আহঁতৰ পুলিটো ৰোৱাৰ কাৰণ হৈছে, মানে যেতিয়া আহঁতৰ গছটো ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত সকলো কৃষকবিলাকে যেতিয়া ইয়াত খেতি কৰে, কাম কাজ কৰে, হাল বাই, ধান চান ৰুই, যেতিয়া গৰম লাগিব, ভাগৰ লাগিব, এই গছৰ ছাঁতে আহি ৰখি বহিব পাৰিব। ইয়াতে ভাত চাত খাব পাৰিব, তেওঁলোকে অলপ সময় জিৰাব পাৰিব। সেই ভাবিয়ে ইয়াত লগাইছোঁ আৰু গছটো ডাঙৰ হয় যাতে। তো আজি গছ ৰোৱা হৈ গ'ল, বিশ্ব পৰিৱেশ দিৱস। আচলতে বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, আচলতে আমি এনেও গছ ৰুব লাগে প্ৰত্যেক দিনাই। কাৰণ এই পৃথিৱীত গছ নহ'লে আমি কেতিয়াও থাকিব নোৱাৰিম। গছৰ কাৰণেই আমি আছোঁ। গছৰ বিনা মানুহ জীয়াই থাকিব নোৱাৰে। পৃথিৱীখনত গছ নাথাকিলে আৰু কেনেকুৱা হ'ব। কিন্তু স্পেচিয়েলি বিশ্ব পৰিৱেশটো দি দিছে আৰু, যাতে মানুহে গছ ৰুৱক। কাৰণ অন্য দিনত মানুহে হয়তো ইমান সময় নাপালেও গছ ৰুবলৈ, এইটো দিনটোত সময় দিয়ক অলপ গছ ৰুবলৈ। সকলোৱে এটা হ'লেও ঘৰত গছপুলি ৰুৱক। সেয়াই, গছপুলি নৰুলে আৰু আমাৰ পৃথিৱীখন কেতিয়াও ভাল হৈ নাথাকিব। গছপুলি থকা অৰ্থাৎ গছ থকা মানেই আমি থকা। গছপুলি ৰুৱক, বিশ্ব পৰিৱেশ দিৱস পালন কৰক। জয় অসম।